সেয়া হেল্ল' গাইজ গুড মৰ্ণিং আজি আমি যিহেতু আজি গৰু বিহু তো আজি আমি যাওঁ চাপৰিলৈ আমাৰ গৰু আছে তাতে অলপ লাও খা বেঙেনা খা মাৰি আহিমগৈ গা ধুই আহিম লগতে মাহ হালধি ঘঁহিম এয়া আনিছোঁ দাদাহঁত ওলাই অহা নাই আমি একেলগে গৈ আছোঁ চাই থাকিব দেই কণ্টিনিউ ভিডিঅ'টো ভালকৈ সেয়া ওলাই আহিছে আৰু দাদা আৰু দাই আমি যাম আৰু তাৰপিছত ৰাতিপুৱাই গোটেই গাঁওখন একপাক চাবলৈ মন গৈছে ৰাতিপুৱাই তো মই ৰাতিপুৱা এবাৰো লৈ কিনালৈ আহি মানে বহুত দিন হ'ল নাই অহা তই চাইছোঁ আজি ভালকৈ বৰ ভাল লাগিছে তো আমি গৈ থাকোঁ এতিয়া আমি নাৱত উঠিলোঁ আমি এতিয়া নাৱৰ পৰা যাব লাগিব তিনিটাই বহি আছোঁ তিনিজনে আমাৰ দাই আৰু দাদা মই ভিডিঅ' বনাই আছোঁ আৰু দাদাই ধুনীয়াকৈ বথৰ মাৰি গৈ আছে আৰু লগতে আৰু এজনে টিপ দি আছে এইটো খুৰীত টিপ দিবলৈ তেওঁ পাহৰি গ'ল লগতে আৰু এজন লগ পালে তাকো উঠাই লৈছোঁ আৰু তাৰপিছত আমি ধুনীয়াকৈ গৈ আছোঁ ফালৰ পৰা আহি আছিলোঁ বহুত দূৰ তাৰপিছত ইয়াৰ পৰা বহুত দূৰ এইফালে বালিফালে যাব লাগিব হেল্ল' গাইজ আমি গৈ আছোঁ এতিয়া আমি নদীৰ পাৰ পাই গ'লোঁ এতিয়া মই আৰু মোক দাদাই গৈ আছোঁ ইয়াত এইটো খোজকাঢ়িলে সোমাই যায় আহি পাই গৈছোঁ আৰু অলপ বাকী আছে বহুত দূৰ দেই বেছি নাই আৰু অকলে থাকে ইয়াত দেখাইছোঁ ৰ'ব পাই গ'লোঁ গাহৰি গাহৰি ইয়াত শুই আছে কুকুৰা কাৰোবাক লাগিলে জনাব দেই কেনেকুৱা চাইজৰ কুকুৰা লাগে সকলো এভেইলেবল আছে পাই যাব ধুনীয়াকৈ ইয়াত গোবৰ পেলাই হৈ গ'ল ধুনীয়াকৈ চফা কৰি দিলোঁ
মানে গাখীৰ খীৰাবলৈ অলপ ধুনীয়া লাগিব আৰু নহ'লে বোকাটো বেছি হৈ যায়। এতিয়া গৰু অহা নাই, 1 কেজিমান আছে, দাদাই গ'ল খেদিবলৈ, সেইকাৰণে অলপ চফা কৰি পিনে জাক দি দিলোঁ, দেখাই আছোঁ। ধুনীয়াকৈ জাক দি দিছোঁ, ঝাৰু গছৰ পাত আৰু ওপৰতো শুকান গোবৰ, ধুনীয়াকৈ মাখি হৈছে, মাখি হোৱাৰ কাৰণে থাকিব নোৱাৰে মানে, সেইকাৰণে গৰুবোৰ মানে অলপ সোনকালে ওলাই যায়গৈ, ডাঙৰ গৰুবোৰ নেবান্ধে, সেইকাৰণে সিহঁতে বেছি মাখি হোৱাৰ কাৰণে ওলাই গুচি যায় সোনকালে ৰাতিপুৱা। এতিয়া খেদি আনিব লগা হয়, খেতিও থাকে আৰু প্ৰায় নেবান্ধেই গৰু, অকলে পোৱালিবিলাক তোমাই থৈ দিয়ে। এতিয়া পোৱালিবিলাক বিচাৰি মেলি মাকে আহি যায়, তেতিয়া গাখীৰ খীৰোৱা হয় আৰু এতিয়া পোৱালি আছে ইয়াতে। এটা আঁঠুৱা তৰি দিয়া হয়। আঁঠুৱা তৰিলে কি হয়, মই মানে কি মাখিটো বৰ আমনি নকৰে সিহঁতক। আৰু দাদাই দেখালে গাহৰিকেইটাক, আকৌ দেখাই দিছোঁ। খাই বৈ ধুনীয়াকৈ শুই আছে গোটেইকেইটা গাহৰি। আৰু দাদাই দিয়ে কি, দানা নাই বিশেষকৈ, সিহঁতক দিয়ে এই অমিতা, সেইটো যে পকা অমিতা সিহঁতক দি দিব লাগে, 3টাকৈ এটা একদম ধুনীয়াকৈ খাব আৰু ধুনীয়া হৈ যায় দিনটোৰ কাৰণে। সিহঁতে যাবগৈ আৰু চৰিবলৈ, চাপৰিত যি টি খান্দি যি পোক খাই চব চেচ। এতিয়া ভেড়াও কেইটামান দাদাই পুহিছে, ভেড়া ছাগলী দেখাই দিছোঁ। ভেড়া ছাগলীকেইটা ধুনীয়াকৈ ৰ'দত শুই আছে। এয়া ভেড়া, জেগাডোখৰ লেতেৰা, ইয়াতো বৰ লেতেৰা কৰে। আৰু ৰেবিট এটাও থৈ দিছে ইয়াত দাদাই, ৰেবিটটো এই বাৰীতে সোমাই আছে নেকি। ৰেবিট ক'ত গ'ল? দাদা বাৰী, সেয়া জলকীয়া পাত খাই আছে চাল্লা। ৰেবিট ৰেবিটো বাহ, বৰ ধুনীয়া চৰি আছে। এতিয়া গৰু আনি গোটেইকেইটা নাহিলেগে, কেইটামানে গৰু আহিলেগে। তাৰপিছত দাদা এতিয়া গাখীৰ খীৰাবলৈ আৰম্ভ কৰিলে, যিহেতু টাইমটো আজি বহুত দেৰি হ'ল। টাইমটো বেছি কিবা পাৰ হ'লে মানে কি হয়, মাখিটো বেছি হয়, গৰু থাকিবলৈ মন নকৰে, সেইকাৰণে খৰধৰ কৰিছে। এতিয়া দাদাই ষ্টাৰ্ট কৰিছে আৰু লাও খা বেঙেনা খা গোটেই এতিয়া মাহ হালধি ঘঁহি আছে। তাৰপিছত লাও খা বেঙেনা খা দলিয়াব দেই, চাই থাকিব। ধুনীয়াকৈ মাহ হালধি ঘঁহিছে, ময়ো অথনি ঘঁহিছিলোঁ, মোক চুব নিদিয়ে বৰকৈ, পলাই। দাদাই কৈছে চখ খাব, মই নিজে লগাম বুলি ক'লে, সেইকাৰণে লগাইছে।
মই চাই আছোঁ। চাপৰি গৰুটো চুব নিদিয়ে পটকৈ, নেবান্ধে ন গৰুকেইটাক, এনেকৈ থাকে, সেইকাৰণে চখ খায়। গাঁৱৰটো হ'লে ইমান ভাল নকৰে। এতিয়া নিজৰ খুঁটিতে টিউবৱেল আছে, টিউবৱেলৰ পৰা বাল্টিঙত আনি পিনে আৰু শ্বৰ্ট ফৰ্মত গা ধুৱাই দিব আৰু এনে আৰু চিটিয়াই দিব আৰু জয় ৰাম বোলা হৰি বোলা যেনেকৈ কয় নহয়, শান্তি পাই চিটিয়াই তেনেকৈ চিটিয়াব সিহঁতক। পানী আনিলে এতিয়া চিটিয়াইছে, চখ খাওঁ বুলি লাহে লাহে চিটিয়াইছে। আৰু এইফালে মালিকজনৰ এনেকৈ ড্ৰেছটো দেখি আপোনালোকে আচৰিত নহ'ব, সেইটো ইগন'ৰ কৰিব দেই। আচলতে এইটো খুঁটিঅলা এনেকৈ আৰু কমফৰ্টেবল হয় গাখীৰ খীৰাবলৈ, চাদ্দি আৰু বানিয়ান পিন্ধি গাখীৰ খীৰাই। এই ৰহ অলপ দেৰি ৰহ, হা নুমাই বন যাবলৈ দিছে। অলপ আঁতৰত কৰিছোঁ না, চখ খাব নহ'লে। আৰু গৰু নাহিলেই, প্ৰায় আধা আধি গৰুৱে নাহিলে, কিছুমান পোৱালি এনেকৈ এৰি দিলে। আজি অহাটো দেৰি হ'ল। অলপ হ'লে পটকৈ চখ খাই যায় গৰুকেইটা। বাছ ইমানে, এতিয়া হৈ গ'ল। এতিয়া অলপ গোৱালিটো চফা কৰিম আৰু চফা কৰি আমিও ঘৰ যামগৈ আৰু ৰাতিপুৱা পৰা খোৱা নাই, ভোক লাগিছে আৰু। ঠিক আছে, ভিডিঅ'টো ইমানে আৰু সমাপ্ত কৰিম আৰু।